Assalamu alaikum to everybody and welcome to today's first class in easy method learn of the Quran 30 YouTube channel. মই আজি কোরআনৰ প্ৰথম ক্লাস লৈ মই আজি মৌলানা নাজমুল ইসলাম আপোনালোকৰ মাজত হাজিৰ হৈছো। আপোনালোকে আজি আপোনালোকে শিকিবলৈ পাৰিব এইটো ক্লাছৰ মাজতে বেসিক কোরআনৰ এলফাবেট কোরআন শিক্ষা কেনেকৈ কৰিব পাৰি কোরআনৰ যেটো ফাউন্ডেশন তাৰ পৰা আমি একদম এ টু জেড ক্লাছ কৰিম পার্ট বাই পার্ট ক্লাছ কৰিম। এটো প্ৰথম লেসনৰ পার্ট 1 এটো অসমীয়াত আপোনালোকে পাব। আমাৰ ইউটিউব চেনেলত তিনটা ল্যাঙ্গুয়েজত ক্লাছ পাব আপোনালোকে। এটা হল হিন্দী আৰু এটা হল অসমীয়া আৰু এটা হল বেঙ্গলী ল্যাঙ্গুয়েজ। তিনটা ল্যাঙ্গুয়েজে আপোনালোকে ক্লাছ উপভোগ কৰিব পাৰিব। আহো আমি আপোনালোকক মোৰ আজিৰ ফাৰ্স্ট ক্লাছ ইন Assamese ল্যাঙ্গুয়েজ এই ক্লাছত আপোনালোকে সকলোকে স্বাগতম জনাইছো। আহক আমি পুনে আজিৰ ক্লাছলৈ যাওঁ। আজিৰ ক্লাছলৈ আমি যাওঁ তাৰ আগতে মই বিশেষকৈ এটা কথা ক'বই লাগিব আপোনালোকক যে যিসকলে আজি শুদ্ধকৈ কোরআন পঢ়িব নোৱাৰে নামাজ পঢ়িব গলে সূরা শুদ্ধকৈ ক'ব নোৱাৰে কিয় তাৰ কাৰণ কি তাৰ কাৰণ হ'ল যে তেখেতসকলে বেসিক যেটো কোরআনৰ নলেজ হেতু লোৱা নাছিল। এটি হসা শুদ্ধকৈ ল'ব পৰা নাছিল। কিন্তু যদি এই চেনেলৰ লগত আপোনালোকে যুক্ত হৈ থাকে আপোনালোকে যদি এতিয়াই সাবস্ক্রাইব কৰি লয় সাবস্ক্রাইবৰ ওচৰতে কি আছে বেল আইকন আছে এটো যদি আপনি ক্লিক কৰি লয় আমি যিমান ক্লাছ বাই ক্লাছ পার্ট বাই পার্ট আমি ক্লাছ দিম আপোনালোকে আমাৰ ক্লাছ আপলোড কৰাৰ লগে লগে আপোনালোকে লগে পাই যাব আৰু ক্লাছৰ মজা উপভোগ কৰিব পাৰিব আশা কৰিছো। আপোনালোকে এতিয়াই সাবস্ক্রাইব কৰি লওক। আহক আৰু আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱসকলক শ্বেয়াৰ কৰি ইয়াৰ অসীম সবৰ ভাগী আপুনি হ'ব বুলি আশা কৰিছো। শ্বেয়াৰ কৰি দিব যাতে এই ক্লাছৰ মজা সকলোৱে উপভোগ কৰিব পাৰে। আহক আমি পুনে যাম তে ক্লাছলৈ। আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম বিসমিল্লাহির রহমানির রহিম। আমি পাহৰি যাওঁ মনত নাথাকে সেইকাৰণে আমি এটা দোয়া পঢ়ি ল'ম। সদায় পঢ়াৰ আগত আমি পঢ়ি ল'ম ৰব্বি জিদনি ইলমা ৰব্বি জিদনি ইলমা ৰব্বি জিদনি ইলমা। আহক আমি পুনে আৰম্ভ কৰোঁ। আপোনালোকে বোৰ্ডত দেখা পাইছে মাত্ৰ 7টা লেটাৰ 7টা আখৰ আপোনালোকে দেখা পাইছে। কেৱল এই 7টা লেটাৰৰ আপোনালোকৰ ক্লাছ ল'ম। বেছি সময় নহয় লম্বা নহয় ভিডিঅ'। আহক আমি এটা কথা জানিব লাগিব আৰবী আমি ইংৰাজী পঢ়ো অসমীয়া পঢ়ো হিন্দী পঢ়ো যি ল্যাঙ্গুয়েজ সকলো আমাৰ লেফট সাইডৰ পৰা ৰাইট সাইডে যায় মানে বাওঁফালৰ পৰা সোঁফালে যায়। কিন্তু আৰবী কেৱল মাত্ৰ এনেকুৱা এটা ল্যাঙ্গুয়েজ যেটো সোঁফালৰ পৰাহে আৰম্ভ হয়। গতিকে আমি চাব লাগিব সেইফালে যাব লাগিব। এইফালে চালে নহ'ব আগতে এইফালে ষ্টাৰ্ট হ'ব। আহক আমি আৰম্ভ কৰোঁ। আৰবী বৰ্ণমালাৰ প্ৰথম লেটাৰটো কি? প্ৰথম লেটাৰটো হ'ল এইটো। প্ৰথম লেটাৰটো এইটো আপোনালোকে চাই আছে এই লেটাৰটো প্ৰথম লেটাৰ এটো ফার্স্ট লেটাৰ এটো কি ফার্স্ট লেটাৰ। এই লেটাৰটো আপোনালোকে চিনে নিশ্চয় কিন্তু কেনেকৈ ক'ব লাগে আমি হেতু শিকাম। আহক এটো ইংৰাজী 1ৰ দৰে কিন্তু ইংৰাজী 1টো হ'ল ইফালে বেকা মাথা ইফালে বেকা আৰু এটো সোঁফালে বাঁকা। এটোই পাৰ্থক্য। আমি ইংৰাজী 1ৰ দৰে আৰবী বৰ্ণমালাৰ প্ৰথম লেটাৰ কিমান সহজ আপুনি নিশ্চয় চাইছে। এই লেটাৰ নামটো কি কেনেকৈ উচ্চাৰণ কৰিব লাগে আলিফ। এটো কেনেকৈ উচ্চাৰণ হ'ব দুই ঠোঁট একত্ৰিত কৰি আমি ক'ব পাৰি অথবা ওপৰৰ দাঁতৰ যেটো হাড়ি আছে দাঁতৰ হাড়ি তলৰ ঠোঁটৰ লগত লগাই পেলে ঠোঁট আৰু দাঁতৰ মাজেৰে হাৱা ওলাব লাগিব যেনে আলিফ 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 অথবা আলিফ
আলিফ আলিফ আলিফ এনেকৈ ক'ব লাগে আলিফ নহয় আলিফ নহয় লম্বা নহয় এই শৰ্ট হ'ব যেনেকৈ ষ্টাৰ্ট কৰাৰ লগে লগে বন্ধ কৰিব লাগিব তাৰমানে আৰম্ভ কৰাৰ লগে লগে বন্ধ আৰম্ভ কৰাৰ লগে লগে শেষ আলিফ 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 এনেকৈ স্পীড ক'ব লাগিব এইটো কি আলিফ এইটো আলিফ আমি বুজিলোঁ আমাৰ আশা কৰোঁ প্ৰথম লেটাৰটো শেষ হ'ল এইটো ইংৰাজী ওৱানৰ দ্বাৰা মনত ৰাখিব এটা টেকনিক হ'ল মনত ৰখাৰ ইংৰাজী ওৱানৰ দ্বাৰা আৰবী বৰ্ণমালাৰ প্ৰথম অক্ষৰ নামটো আছিল আলিফ আলিফ অথবা আলিফ 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 এনেকৈ কৈ থাকিব আলিফ নেক্সট লেটাৰটো হ'ল বা বা আমি ব আখৰেৰে যিমান শব্দ কওঁ বাপৰে বাপ ইমান ডাঙৰ বাপৰে বাপ মানে আমি যেতিয়া ছাৰপ্ৰাইজ হৈ যাওঁ কিবা এটা বস্তু চাই মানে আমি ভবাতকৈ বেছি হৈ গৈছে তেতিয়া আমি বাপৰে বাপ এনেকুৱা শব্দ কওঁ বা এনেকুৱা এটা আৱাজ আমি দিওঁ এই আৱাজ দিয়া যেনেকৈ সহজ এই লেটাৰটো কয় এনেকৈ সহজ নেক্সট লেটাৰ আমি প্ৰথম লেটাৰ শিকিলোঁ আলিফ নেক্সট লেটাৰটো হ'ল বা দুইটো মাজেৰে শব্দটো ওলাব বা দুইটো একত্ৰিত কৰি শেষ কৰি দিলে হেমলাই দিলে হ'ল ওপেন কৰি দিলে বা উচ্চাৰণ হৈ যাব বা 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 তাৰ মানে দুবাৰ অলপ লম্বা কৰিব লাগিব দে এইটো বা বা ওকে আশা কৰোঁ বাটো দেখাত কেনেকুৱা বাটো উচ্চাৰণ হ'ল এতিয়া দেখাত কেনেকুৱা আমি মনত ৰখাৰ কাৰণে আৰু এটা টেকনিক আছে এটা থালৰ দৰে অথবা এটা নাৱৰ দৰে নৌকাৰ দৰে যেটো তলত আমি কি দিয়া হয় তলত এটা ফুটা থাকিলে তাক বা বুলি কোৱা হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই লেটাৰ 1 2 3 অৰ্থাৎ 1 2 3 এই তিনিটা লেটাৰ কিন্তু সেম আকৃতিৰ ফালৰ পৰা একেবাৰে একে কিন্তু পাৰ্থক্যটো কেনেকৈ হৈছে কেৱল এই যে ফুটা আমি যিবিলাক চাইছো এইবিলাক নুক্তা বুলি কোৱা হয় কি বুলি কোৱা হয় নুক্তা এইবিলাকক নুক্তা বুলি কয় ইয়াৰ তলত এটা সেইকাৰণে এইটো বা আৰু ইয়াৰ ওপৰত দুটা সেইকাৰণে ইয়াৰ নাম তা ইয়াৰ ওপৰত তিনিটা সেইকাৰণে ইয়াৰ নাম সা এতিয়া কথা হ'ল কি পাৰ্থক্য নামটো কি দেখাত কিন্তু একেই খালি কেৱল এই যে ফুটা নুক্তাবিলাকৰ প্ৰতি পাৰ্থক্য আছে আহক আমি জানি লওঁ এইটো কি ক'লো বা বা এইটো কি বা বা আলিফ বা আলিফ বা আলিফ বা আলিফ বা ওকে নেক্সট আমাৰ বাও ক্লিয়াৰ হ'ল এতিয়া আহক আমি পনে 3 নম্বৰ অক্ষৰ এইটো যদি 1 নম্বৰ হয় আমি এইকেইটা যদিও নম্বৰ দিয়া হৈছে সেইটো মানে একে ধৰণৰ কাৰণে নম্বৰ দিয়া হৈছিল এতিয়া আমি আহোঁ 3 নম্বৰ লেটাৰলৈ এইটো আছিল কি 1 নম্বৰ লেটাৰ এইটো আছিল 2 নম্বৰ এইটো আছিল 3 এইটো আছিল 4 হ্যাঁ এতিয়া 3 নম্বৰ লেটাৰ এটা শেষ হৈ গ'ল হে এতিয়া 3 নম্বৰটো নাম হ'ল তা তা লম্বা কৰিব লাগে কিদৰে এই যে তা কোৰ পৰা উচ্চাৰণ এটা আমি শিকাম তা হ'ল ওপৰৰ দাঁতৰ যেটো গোৰালি হয় গোৰালি আৰু তালৰ যেটো ফাৰ্স্ট পয়েন্ট হয় যেটো প্ৰথম অংশ হয় ওপৰৰ দাঁতৰ গোৰালিৰ লগত আপোনাৰ জিভাৰ কি কৰি দিব মাথাটো লগাই দিব এনেকৈ চাওক মোৰ দৰে চাওক তা 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 এনেকৈ তা তা সৰু বাচ্চাসকলে কি কৰে সৰু ল'ৰা ছোৱালী বেবীসকলে কি কৰে আমি কেতিয়াবা এই শব্দটো কওঁ তা তা যে তোমাৰ আংকেল আহিছে তাতা দিয়া তোমাৰ আংকেল গুচি গৈছে তাতা দিয়া হয়নে আমি দিওঁ সেম সৰু বাচ্চা ছোৱালী যেনেকৈ মানে তা তা মানে টাটা ক'ব নোৱাৰে তা তা বুলি কয় তেনেকৈ মানে কেৱল এটা কৈ দিলে হ'ল তা 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 ওকে ভেৰি গুড আশা করি আপোনালোকৰ এটাও ক্লিয়াৰ হয় এটো তা দেখাত একেই নাৱৰ দৰে অথবা থালৰ দৰে ওপৰত দুটা হিজোৱা মানে বইল কৰা দুটা ডিমৰ দৰে দুটা ডিম ইয়াতে ৰাখিলে এটা পাত্ৰত এটা থালৰ মাজভাগত যদি দুটা ডিম ৰাখা হয় যেনেকুৱা তাটো তেনেকুৱা উচ্চাৰণ কৰ পৰা হয় ওপৰৰ দাঁতৰ গোৰালিৰ লগত আপোনাৰ জিভাটো লগাই পেলাই তাতে টানি দিব লগলে উচ্চাৰণ হৈ যাব তা তা
তা অ'কে আশা কৰোঁ আপোনাৰ ক্লিয়াৰ হ'ল এই কেৱল এই বেবীসকলৰ কাৰণে নহয় আপোনালোকে বেবীসকলৰ যিসকল গাৰ্জেন আপোনালোকে হয়তো লাজত কি কৰিব পৰা নাই কোনোবা হুজুৰৰ ওচৰত পঢ়িব পৰা নাই যে ইমান বয়স এতিয়া আৰু কি কৰিম নকৰিম সেই হতশা ভোগা সেইসকল ব্যক্তিসকলৰ সেইসকলৰ গাৰ্জেনসকলৰ বাবে মই কিন্তু এই ক্লাছটো লৈছোঁ আপুনি এইটো নাভাবি যে মই নাচাওঁ আপুনি ফ্ৰী টাইমত কিমান কি চাই ফেচবুক খোজায় কিন্তু আপুনি যদি এইটো চায় এটা স্বভাৱ আপুনি লাভ কৰিলে লগতে আপুনি এটা কোৰাণ শিকাৰ যেটো মানে একেবাৰে মৃত্যুলৈকে আপোনাৰ আপটো কিয়ামত পৰ্যন্ত আপোনাৰ এইটো সহায় কৰিব সব কিমান এটা ডাঙৰ আপোনালোকক দি আছোঁ গতিকে আপোনালোকে অলপ সহায় মানে অলপ সময় ব্যয় কৰি যদি ৱেষ্ট কৰি যদি আপুনি শিকিব পাৰে এটা সময়ত আপুনি নিজে গম নাপাব কেনেকৈ আপুনি মানে শিকিলে আপোনাক মানে প্ৰশ্ন কৰিব আপুনি ক'ব যে এইখন চেনেলৰ যদি ইজি মেথড লাৰ্ণ অফ দ্য কোৰাণ 830 এই চেনেলৰ মাজতে আমি এই কোৰাণ শিকিছিলোঁ আহক এতিয়া তাতো ক্লিয়াৰ হয় এইটো কি কৈছিলোঁ তা নুক্তা কেইটা দুটা ক'ত থাকে ওপৰত থাকে এইটো কি বা নুক্তা কেইটা এটাত ক'ত থাকে তলত থাকে এইটো কি আলিফ ইংৰাজী ওৱানৰ দৰে ইয়াৰ কোনো নুক্তা নাই এই ইংৰাজী ওৱানৰ দৰে এটাই প্ৰথম নুক্তা আলিফ তাৰপিছত বা তাৰপিছত তা এতিয়া আহিল চতুৰ্থ নম্বৰ লেটাৰ চতুৰ্থ নম্বৰ লেটাৰটো হ'ল কি আছে চতুৰ্থ নম্বৰ লেটাৰ হ'ল কেনেকৈ উচ্চাৰণ এইটো আমি সা বুলি কওঁ কিছুমানে সা বুলি কয় কিছুমানে বিভিন্ন গতিকে ইয়াৰ উচ্চাৰণ সঠিক উচ্চাৰণটো ক'ৰ পৰা হয় আমি আপোনাক দেখাই আছোঁ আপুনি মোৰ ফালে চাই থাকিব আহক এইটো কি সা কি সা কেনেকৈ উচ্চাৰণ হয় ওপৰত দাঁতৰ যিটো শাৰী আছে দাঁতৰ শাৰী দি আপুনি কি কৰিব আপোনাৰ জিভাটো এনেকুৱা একদম প্লেন কৰি চেপেটা কৰি ওলাই দিব চাওক এনেকৈ ওলাই দিব জিভাৰ এইটো এইবিলাকৰ ওপৰত দাঁতৰ শাৰী এইবিলাক এনেকৈ ওলাই দিব চাইছে সা এনেকৈ তাৰমানে দুই দাঁত ওপৰৰ দাঁত আৰু জিভাই দুজনে ফাইট কৰিব মাজভাগেদি হাৱা ওলাব আৰু আৱাজ দিব কি সা দুৰ্বল কৰি সা এইটো চা নহয় দেই চা নিদিওঁ এই ক্লাছে কৰি আছে সা অ'কে নেক্সট আমাৰ এইটো কি আহিল সা কিয় হ'ল এইটো দেখাত একে কিয় হ'ল ওপৰত তিনিটা সিজোৱা আণ্ডা অথবা ডিম আছে নিশ্চয় বুজিছে এইটো কি বইল কৰা ডিম তিনিটা ৰখা আছে এটা থালৰ ওপৰত যেনেকৈ দেখাত হয় সা দেখা তেনেকুৱা আকৌ আহোঁ এইফালে আলিফ 2 নম্বৰ ক বা 3 নম্বৰ তা 4 নম্বৰ সা অ'কে এইবাৰ আমি আহিম 5 নম্বৰ লেটাৰ আৰু এইটো হ'ল 6 নম্বৰ লেটাৰ এইটো হ'ল 7 নম্বৰ লেটাৰ অ'কে এই আমাৰ চাইটা কি চাওক মানে কিমান সহজ আচলতে এই তিনিটা এটা আকৃতি মনত ৰাখিলে হৈ যাব বাকি পাৰ্থক্যটো কেনেকৈ হয় নুক্তা দি এই তিনিটাও কিন্তু দেখাত একেই খালি কোনোটা নুক্তা আছে কোনোটা নুক্তা নাই কোনোটা নুক্তা ওপৰত কোনোটা নুক্তা ভিতৰ মানে মাজ ভাগত পেটত এই কাৰণে ইয়াৰ পাৰ্থক্য গতিকে কিমান সহজ এই দেখাত কেনেকৈ এই বস্তুৰ ইয়াৰ নাম হ'ল জিম ইয়াৰ নাম হ'ল জিম দেখাত কেনে কাঁচিৰ ধৰে আমি ধান কাটা যিবিলাক কাঁচি আমি ঘৰত ব্যৱহাৰ কৰা হয় সেই কাঁচিৰ ধৰে মাজত এটা কি আছে নুক্তা আছে ইয়াক কি কোৱা হয় জিম বুলি কোৱা হয় জিমটো কেনেকৈ উচ্চাৰণ কৰিব লাগে আমি পুনে দেখাই আছোঁ আপোনালোকক জিম হ'ল আপোনাৰ জিভাৰ মাজভাগ মিডুল ভাগটো এনেকৈ কৰি এনেকুৱা অলপ বেণ্ড কৰি এনেকুৱা ৰাউণ্ড কৰি পেলাই এই জিভাৰটো আপুনি ওপৰ ফালে আপোনাৰ তালুৰ যিটো মাজভাগ আছে তাত লগাই দিব জিম শব্দ কৰি পুৰা ষ্ট্ৰং কি ক'ব লাগিব আগতটো কি দুৰ্বল এইটো কি ষ্ট্ৰং জিম এনেকৈ জিম জিভাটো এনেকুৱা একদম তালুৰ লগত লাগি যাব জিম তাৰপিছত জোৰকৈ শব্দ দিব লাগিব এইটো কি হ'ব জিম নুক্তা কেইটা মাত্ৰ এটা কিন্তু ক'ত থাকে আগৰবিলাক তলত পেট ওপৰত চাইছিল কিন্তু ইয়াৰ মাজ ভাগত মানে পেটত বুলিও কোৱা হয় ইয়াক কি হয় পেটত যেনেকৈ মনত থাকে আপোনাৰ আপুনি মনত ৰাখিলেই হ'ল কেৱল ইয়াৰ কি হ'ল জিম মাজভাগত এটা নুক্তা তাক কি বুলি কোৱা হয় জিম অ'কে ইউ আৰ ক্লিয়াৰ আই হোপ ইউ আৰ ক্লিয়াৰ নেক্সট এইটো কি আছিলে
তাৰ নেক্সট অক্ষৰটো আমাৰ 6 নম্বৰ যেটো অক্ষৰ হয় 6 নম্বৰ লেটাৰ হয় 6 নম্বৰ লেটাৰটো আছিলে দেখা থাকে কিন্তু ই কেনেকৈ ক'ব লাগে আহক আমি শিকি লওঁ হা 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 আপোনাৰ গলটো মানে আপোনাৰ টোনটো এইফালে আপোনাৰ এই যেটো মাজ এই ইয়াতে ভাগ যেটো আছে শেষ ভাগ মানে জিভা আমি হালা জিভা বুলি কওঁ এটা জিভা আছে তাত আপুনি অলপ এনেকে মানে কানেক্টিং কৰি দিব তাৰ মানে চপাই দিব একদম মিলাই দিব আপুনি একদম চপাই দি পেলে মাজ ভাগে দি ভিতৰৰ পৰা এটা হাৱা ওলাব আপুনি এনেকে হাৱা ওলাব এক্সাম্পল যদি আমি দিবলৈ যাওঁ এটো বুজি পাব যিসকল ব্যক্তি ইজমা মানে হাঁপানি ৰোগত ভুগি আছে সাফাৰ কৰি আছে সেই সকল লোকে এনেকৈ কৰে না নিশ্চয় এনেকৈ অথবা ঘৰত হাঁহ আপুনি যদি পোহে হাঁহ কি কৰি আছে মতা হাঁহ যোনটো হয় মতা হাঁহ এনেকৈ আৱাজ দিয়ে হয় নিশ্চয় আপুনি ধৰিব পাৰিছে নিশ্চয় হয় এই হা হা তেনেকৈ আৱাজ দিব লাগিব হা 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 ইয়াৰ কিন্তু নুত্তা নাই দেখাত একেদম কাচি আৰু বেলেগ কোনো নাই তো কি কাচি কয় সেইটো আপুনি গম পাব হা 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 কি হল হা 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 জিম হা জিম হা জিম হা ওকে I hope you were clear this letter next letter দেখাত একই দেখাত কিন্তু একেবাৰে এক কিন্তু ইয়াৰ মাজভাগত আছিল নুত্তা ইয়াৰ নাছিলে আৰু ইয়াৰ ওপৰত নিশ্চয় এই ক্ষেত্ৰত ই বেলেগ নাম হ'ব একে নাম নহয় কিন্তু ইয়াৰ নাম হল খ খ ইয়াৰ নাম হল খ অথবা খ যেটো কয় আপুনি কিন্তু খ কিয় কৈ আছে পিছত মোৰ ক্লাস আপুনি যদি যোগ হৈ থাকে তেতিয়া বুজিব কিয় খ বুলি আপোনাক শিকাই আছো খ কলে শুদ্ধ হ'ব কিন্তু একে ঠাইৰ পৰা মাখৰাজ ওলাব উচ্চাৰণটো একে প্ৰনাউন্সিয়েচনটো একে ঠাইৰ পৰা ওলাই আছে শুদ্ধ দুয়োটাই কিন্তু কিয় কৈছে হেকথাই আপোনাৰে সুবিধা হ'ব এটো মোৰ টেকনিক হয় কি খ কি হল খ হয় কেনেকৈ ক'ব এটো উচ্চাৰণ কেনেকৈ হ'ব উচ্চাৰণ তাৰ মানে আপোনাৰ হয় নিশ্চয় আজি উইন্টাৰ সিজন এই বৰ্তমান উইন্টাৰ সিজনত আপোনাৰ হয়তো কিবা কা লাগিছে সৰ্দি লাগিছে আপোনাৰ গলটোত কি কৰি আছে গলত কিবা ময়লা লাগি আছে তাৰ মানে সৰ্দি লাগি আছে আপুনি কি কৰিব তেতিয়া জাম হৈ আছে এই গলটো সাফা কৰাৰ কাৰণে আপুনি যেটো ব্যৱস্থা কৰিব আমি কা ফেলাও আগতে গলটো সাফা কৰো হয় নিশ্চয় কৰে এনেকে নিশ্চয় গতিকে এনেকৈ আৱাজ দিব লাগিব গলটোত মানে অলপ সিসৰাই দিব লাগিব এনেকৈ কা ফেলোৱাৰ দৰে আপুনি যদি গল সাফা কৰিছে আপোনাৰ যদি কা কেতিয়াবা হৈছে আপুনি যদি এনেকৈ কৰে নিশ্চয় আপুনি এই লেটাৰটো ক'ব পাৰিব মই ভাবো নিশ্চয় এটো কি খ খ খ খ খ খ মই অলপ বেছিকৈ দি আছোঁ তাৰ উচ্চাৰণটো প্ৰনাউন্সিয়েচনটো কাৰণ মই যেতিয়া 100% দিম মই যেতিয়া 130 দিম তেতিয়া আপোনাৰ কি হ'ব কমসে কম 80% হলো আপোনাৰ হ'ব গতিকে সেই ক্ষেত্ৰত মই অলপ বেছিকৈ গাইছো খ খ খ আশা কৰো খটো দেখাত কেনেকৈ একেবাৰে জিম আৰু হাৰ দৰে কিন্তু জিম হার দৰে যদি হয় কিন্তু ইয়াৰ পাৰ্থক্য হল কেৱল নুক্তা দি নুক্তা ইয়াৰ ওপৰত হার নুক্তা নাই আৰু জিমৰ নুক্তা পেটত এই পাৰ্থক্য এটা হল খ এটা আগৰ কৈছো জিম হা খ আহক মই প্ৰথমবাৰৰ পৰা মই আপোনাক আকৌ এবাৰ মাতি দিছো একেবাৰে সুন্দৰকৈ মাতি দিম যাতে আপুনি পাহৰি না যায় কিয় পাহৰি যাব মই আছো নহয় নিশ্চয় পাহৰি গলেও নহব পঢ়িবই লাগিব কাৰণ দোৱা আমি জানো পাহৰাৰ দোৱাও আমি জানো কিয় পাহৰি যাম যাতে পাহৰি না যাও তাৰ কাৰণে আমি দোৱা বেছি পঢ়িম যেটো দোৱা আমি প্ৰথমতে কৈ দিছো ৰব্বি জিদনি ইলমা ৰব্বি জিদনি ইলমা ৰব্বি জিদনি ইলমা হয় আমি কৈ থাকো বাস আজি যিকোনো কিতাপ আপোনাৰ মনত নাথাকে আপুনি কবিতা এটা পঢ়িছে মনত নাথাকে আগতে এই দোৱাটো পঢ়ি লওক আল্লাহ তাআলাই আপোনাক মনত কৰি দিব আপোনাৰ বিহান শক্তিটো বঢ়াই দিব নিশ্চয় এটো কি আছিল লিখে দেখাও এটো কি আলিফ কেনে ক'ব লাগিছে আলিফ এটো কি বা তা থা জিম হা খ কি আছিল খ আলিফ বা তা থা কেনেকৈ থা মনত আছে হয় জিম হা খ আহক এতিয়া যদি আমি গানৰ সুৰেৰে কওঁ আমাৰ কিছু ল'ৰা ছোৱালীবিলাকে বাচ্চা গানবিলাক ভাল পায় গতিকে আমি হেনেকৈ সুৰেলে আমি যদি কৈ দিওঁ সুৰা কণ্ঠৰে গতিকে তেখেতসকলৰ কাৰণে ইণ্টাৰেষ্ট এটা হ'ব সময় চাগে সেই ক্ষেত্ৰত আমি কৈ দিছোঁ কেনেকৈ ক'ম
আমি অলপ মানে গানৰ সুৰৰে আলিফ বা তা সা জিম হা খ 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 এনেকৈ কৈ থাকক আপোনাৰ বাচ্চা কওক আপুনিও কওক মাজে মাজে আপুনি হয়তো লাজ কৰে আপুনি কাটছেন গতিকে আপুনি যেতিয়া আপুনি বাথৰুমত যাই আপুনি নিজে নিজে গা ধুই আছে তাতে দৰ্জাটো মাৰি পেলাই লাহে লাহে আপুনি কৈ থাকক আপোনাৰ এদিন হৈ যাব নিশ্চিত ডেফিনেটলি হৈ যাব কাৰণ আল্লাহ তাআলা কৈছে ওয়ালাকাদ ইয়াসসাৰনাল কুৰআনা লিযিকৰি ফাহাল মিন মুদ্দাকিৰ কুরআন আল্লাহ তাআলা সূরা কমার সূরা নম্বর 54 আয়াত নম্বর 17 22 আয়াত নম্বর 32 আয়াত নম্বৰ 40 একেৰে ধাৰে আল্লাহ তাআলাই চাৰিবাৰ আপোনাক মাতিছে কোনে তোমালোকে কোরআন নাজানা কোরআনৰ পৰা উপদেশ ল'ব বিচাৰা কোরআন শিকিব জানা বিচাৰা আহা তুমি কোরআন ওচৰলৈ আহা তোমাৰ কাৰণে কোরআন সহজ কৰি দিছে সুবহানাল্লাহ গতিকে আল্লাহ তাআলা ইমান আহ্বান কৰিছে কিন্তু আপুনি পিছুৱাই আছে হয় আপুনি এতিয়া আৰু ইউনিভাৰ্চিটিত পঢ়িব নালাগে আপুনি টিউশন কৰিব নালাগে আপুনি একদম ফ্ৰী শিকিব পাৰিব কেৱল আমাৰ চেনেলৰ লগত আপুনি যুক্ত হৈ থাকক আৰু এনেকৈ পঢ়ি থাকক আপোনাৰ ল'ৰা ছোৱালীকে আৰম্ভ কৰি আপোনাৰ ল'ৰা ছোৱালী হয়তো প্ৰাইভেটত পঢ়াৰ কাৰণে মক্তবত যাব পৰা নাই সময় নাপায় 1 ঘণ্টা সময় মক্তবত ব্যয় হয় আমাৰ চেনেলৰ লগত 10 মিনিট ব্যয় কৰিলে আপুনি কি কৰিব পাৰিব শিকিবৰে আপোনাৰ ল'ৰা ছোৱালী শিকিব পাৰিব আপুনি আপোনাৰ ল'ৰা ছোৱালী কিছুমান এই মানে গেম বিলাক চাই কিছুমান গাড়ী খেল বিলাক চাই হ্যাঁ গতিকে আপুনি সেই ক্ষেত্ৰত সেই বাচ্চা ল'ৰা ছোৱালী কেটাকে ডাইভাৰ্ট কৰি যদি আপুনি এটো দিব পাৰে আনফালে এটা শিক্ষা হৈ গল এটা মানে লৰটো কি হৈ যাব নৈতিকতাৰ দিক ফলৰ পৰা মৰেলিটিটো ডেভেলপ হ'ব আশা কৰোঁ কাৰণ এই ক্লাছত কি থাকে আমাৰ বিভিন্ন ধৰণৰ নৈতিক মৰেলিটিৰ ওপৰত ক্লাছ লোৱা হয় আহক মই আপোনাক একটা জায়গা দিছোঁ যে মানে আপোনালোকৰ এটা প্ৰশ্ন এই দিছোঁ যেটো প্ৰশ্নৰ কাৰণে আপোনালোকে গাৰ্জেন হহ আপোনালোকে চিন্তা কৰিব যেটো প্ৰশ্নৰ উত্তৰ যদি কমেন্ট বক্সত দিব পাৰে আপোনালোকৰ কাৰণে আমাৰ ফালৰ পৰা গিফট থাকিব অহাবাৰত জনাই দিয়া হ'ব গিফট নাৰে অহাবাৰত জনাই দিয়া হ'ব হয় অমক গ্ৰামৰ অমক আপোনাৰ এড্ৰেছটো দি পেলাই আপুনি জনাব নিশ্চয় আপোনাৰ এটো আমাৰ অহা ক্লাছত আপোনাৰ নামটো আমি স্পিড কৰি দিম আমি উল্লেখ কৰি দিম ইয়াতে প্ৰকাশ কৰি দিম প্ৰথম প্ৰশ্নটো হ'ল যে সূরাতুল ফাতিহা কোরআনৰ সৰ্বপ্ৰথম সূরা হয় সৰ্বপ্ৰথম এই সূরাতুল ফাতিহাত কিমানটা আয়াত আছে আৰু ই ক'ত নাজিল হৈছিল সূরাতুল ফাতিহা কোরআনৰ সৰ্বপ্ৰথম সূরা হয় এই সূরাত কিমানটা আয়াত আছে দ্যাট মিন্স সেন্টেন্স আছে আৰু ক'ত নাজিল হৈছিল এই হ'ল হেড প্ৰশ্ন থাকক ভালেই থাকক সুস্থ থাকক আৰু আমাৰ চেনেলৰ লগত থাকক সাবস্ক্ৰাইব কৰি লওক আৰু শেয়াৰ কৰক লাইক কৰিবলৈ পাহৰি নাযাব ধন্যবাদ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু